নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব ম আৰু মূৰ্ধন্য এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা পইণ্ট ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি ৰবি ৰাশিতে আছে কিন্তু কেতুৰ লগত ইয়াতে গ্ৰহণগ্ৰস্ত হৈ আছে স্বাস্থ্যজনিত ক্ষেত্ৰত এইটো কম যে ভিটামিন ডি ডেফিচিয়েন্সি হ'ব নালাগে এইখিনি সময়ত আপোনালোকে ধ্যান ৰাখিব অলপ ৰ'দত নিজকে ৰ'দত বহাটো আপোনাৰ ৰাতিপুৱাৰ সময়ত সবচে এইটো এটা বেষ্ট সলিউশন হ'ব স্কিনজনিত ইস্যু আহিব পাৰে চকুৰ কমপ্লেইন অলপ আহিব পাৰে পানী অলপ বেছিকৈ খাব পানী যদি বেছিকৈ নাখায় কিডনিজনিত কমপ্লেইনো আহিব পাৰে এইখিনি সময়ত খুবেই সাৱধান হ'ব লাগিব যদি আপোনালোকৰ হাৰ্টত মানে কোলেষ্ট্ৰল বা আপোনালোকৰ ফেটছ যদি জমা হয় সেইটো ক্ষেত্ৰত অলপ প্ৰবলেম হ'ব পাৰে সো সময়ে সময়ে যাৰ জন্মচক্ৰত ৰবিৰ স্থিতি ভাল নহয় বা ৰবি শনিৰ সৈতে জুতি বনাই আছে তেতিয়াহ'লে আপোনালোকৰ নিজস্ব জন্মচক্ৰৰ কথা কৈছো এবাৰ চাই ল'ব শনি আৰু ৰবি যদি একেলগে আছে অলপ বেছি সাৱধান হ'ব ৰোগৰ ক্ষেত্ৰত পানী বেছিকৈ খাওক স্বাস্থ্যজনিত অলপ ফিজিকেল এক্টিভিটি আপোনালোকে ৰাখক তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব এতিয়া দেখুৱাই দিছো উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰত দেখিবলৈ পাৰিছে বৃহস্পতিৰ স্থিতি পৰাক্ৰমৰ ৰাশিটোলৈ বহি আছে এটো 3 নম্বৰ কালপুৰুষ ৰাজ্যৰ ৰাশি হয় তো আপোনালোকে এইখিনি সময়ত অলপ কষ্ট কৰক নিজৰ জ্ঞানৰ ব্যৱহাৰ কৰক যিমানখিনি আপোনালোকে অৰ্হতা আহৰণ কৰিছে সেইখিনি ইউজ কৰক কৰ্মস্থানত শনিৰ দৃষ্টি থকাৰ কাৰণে অলপ এক্সট্ৰা এফৰ্ট আপোনালোকে দিব লাগিব এক্সট্ৰা এফৰ্ট দিলেহে আপোনালোকে সফল হ'ব নতুন নতুন উৎসৰ পৰা একাধিক উৎসৰ পৰা আপোনালোকৰ ইনকামৰ সুযোগ বনিব আপোনালোকৰ কাৰণে সেভিংস আৰু ইনকাম দুটা ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আৰু আৰম্ভণিতে ইয়াতে আছে 15 তাৰিখলৈকে 15 তাৰিখৰ পিছত বুধ গ্ৰহটো ধনস্থানস্থ হ'ব ধনস্থানত গৈ কিনে তুংগী হ'ব সেইটো এটা বেছি বেটাৰ পজিশন হ'ব বৰ্তমান সময়ত মাহতৰ প্ৰথম 15টা দিন আপোনালোকে অলপ এক্সট্ৰা এফৰ্ট দি পেলাই আপোনালোকৰ নিজৰ যিখিনি অৰ্হতা বা স্কিল আহৰণ কৰিছে আপোনালোকৰ কোনোবা যদি ডিগ্ৰী পাস কৰিছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এইখিনি সমস্যা ভাল আপোনালোকৰ যিসকল অৰ্হতা আছে অৰ্হতা মানে স্কিলছ ডেভেলপ কৰিছে এক্সপেৰিয়েন্স গেদাৰ কৰিছে এক্সপেৰিয়েন্স লৈছে সেইখিনি আপোনালোকে এইটো সময়ত খুব ভালদৰে উপযুক্তভাৱে আপোনালোকে ইউজ কৰিব পাৰিব কাৰণ বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ বুদ্ধি স্থানত আছে বৃহস্পতিৰ দৃষ্টি পৰাক্ৰমৰ ঘৰত আছে বৃহস্পতিৰ দৃষ্টি ব্যৱসায়ৰ ঘৰত আছে যিসকলে বৃহস্পতি ৰিলেটেড ব্যৱসায় কৰি আছে বা শনি বা ৰাহু ৰিলেটেড ব্যৱসায় কৰি আছে মই গোটেইকেইটা ক্ষেত্ৰতে কৈ দিছো বৃহস্পতি ৰিলেটেড ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰি নিজৰ পৰাক্ৰমৰ জৰিয়তে আপোনালোকে নিজৰ ইচ্ছা পূৰ্তি কৰাব পাৰিব যিমানখিনি এক্সপেক্টেড ইনকাম আপোনালোকৰ আছে সেইখিনি এক্সপেক্টেড ইনকাম আপোনালোকে নিশ্চয় এইখিনি সময়ত কৰিব পাৰিব এইটো এটা ভাল স্থিতি ব্যৱসায়ৰ ঘৰত ৰাহুৰ স্থিতি থকাৰ কাৰণে পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত কনফিউজন ক্ৰিয়েট হ'ব প্ৰথম 16 তাৰিখলৈকে ৰবিৰ দৃষ্টিও আছে এইটো এটা প্ৰবলেমেটিক বুধৰ দৃষ্টি 15 তাৰিখলৈকে অলপ ভাল ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান নতুন নতুন সুযোগ সুবিধা আপোনালোকে নিজেও ডেভেলপ কৰিব পাৰিব ইগো ক্লেশ হ'ব নিদিব নিজৰ পাৰ্টনাৰৰ সৈতে ব্যৱসায়টোতো অকলে কৰা নাযায় কাৰোবাৰ নহয় কাৰোবাৰ সৈতে কিবা নহয় কিবা প্ৰকাৰৰ আদান প্ৰদান নিশ্চয় হ'ব সো এইবিলাক ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান দি ব্যৱসায়টো চলাব লাগিব পৰাক্ৰম কৰক নিজৰ জ্ঞান বুদ্ধিৰ ব্যৱহাৰ কৰক যদি শনি গ্ৰহটো ৰিলেটেড ব্যৱসায় কৰি আছে তেতিয়াহ'লে অলপ ষ্ট্ৰাগল আছে যেনেকুৱাকৈ সাপোজ কনষ্ট্ৰাকচন ৰিলেটেড বস্তুৰ ব্যৱসায় যদি কৰি আছে শিল বালি ইটা সিমেন্টৰ এনেকুৱা ধৰণৰ যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব লাগিব এইখিনি সময়ত অলপ স্লো প্ৰগ্ৰেছ দেখা গৈছে যিসকলে কনষ্ট্ৰাকচন সম্বন্ধীয় বস্তুৰ ব্যৱসায় বা পানী ৰিলেটেড বা লোহা লক্ষ্য ৰিলেটেড মেচিনাৰী ৰিলেটেড ব্যৱসায় কৰি আছে অলপ আপোনালোকে এক্সট্ৰা ষ্ট্ৰাগল কৰক মানে এক্সট্ৰা কষ্ট কৰক আপোনালোকে হনুমান চালিসা প্ৰতিকাৰ হিচাপে সদায় পঢ়িব পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰা সকলে অলপ কনফিউজন ক্ৰিয়েট যাতে নহয় নিজৰ মনৰ কিছুমান কাল্পনিক কথাৰ কাৰণে যে এনেকুৱা কৰিছে সো এনেকুৱা কৰিব ভৱিষ্যতে এই ধৰণৰ যিবিলাক আপোনালোকৰ মনত কথা আহে সেইবিলাকক লৈ কিনে নিজৰ পাৰ্টনাৰৰ ওপৰত সন্দেহ সৃষ্টি নকৰিব অন্যথা আপোনালোকৰ ব্যৱসায়িক পাৰ্টনাৰৰ সৈতে এইখিনি সময়ত কনফ্লিক্টে দেখা দিব পাৰে আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত দেখিছো যে শনি গ্ৰহটো ইয়াৰ মালিক হৈ কিনে আপোনালোকৰ অষ্টম ঘৰত গৈছে অলপ দুৰ্বল স্থিতি কাৰণ নিচাভিলাষী হৈ আছে নিশ্ৰাশী যাবলৈ গৈ আছে তো বৰ্তমান সময়ত শনিৰ ফালৰ পৰা বহুত এক্সপেক্টেশন নাৰাখিব নিজৰ কৰ্মবলৰ ওপৰত নিজৰ চেষ্টাৰ ওপৰত আপোনালোকে ভৰসা ৰাখক শুক্ৰ গ্ৰহটো আপোনালোকৰ ৰাশিতে সোমাব কেতিয়া সোমাব আপোনালোকৰ 14 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো আপোনালোকৰ যেতিয়া ৰাশিত সোমাব তেতিয়া আপোনালোকৰ কৰ্ম প্ৰাপ্তিৰ কাৰণে ভাল হ'ব এইখিনি সময়ছোৱা বহুত বেয়া নহয় কৰ্মস্থানৰ মালিক হয় শুক্ৰ গ্ৰহটো
সাৰ্ভিসৰ ঘৰত দৃষ্টি দিছে সো আপোনালোকে যদি এন্টাৰটেইনমেন্ট সাইডৰ চাকৰি বা আপোনালোকে সাপোজ কৰবাত মিডিয়া ৰিলেটেড বিভাগত চাকৰি পাব বিচাৰি আছে কলাকাৰ বা ফেশ্বন ইন্ডাষ্ট্ৰি শৃংগাৰ কসমেটিক ইলেক্ট্ৰনিক্স বস্তু যানবাহন মড ইন্টাৰনেট নাচ গান বস্ত্ৰ হোটেল টুৰিষ্ট ট্ৰেভেল সৌন্দৰ্য কলা হস্তবিদ্যা এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি জড়িত হৈ আছে এইখিনি সময়ত বহুতে বেনিফিটেড হ'ব পাৰিব অলপ খৰচৰন্ত এইখিনি সময়ত কৰিব পাৰে কিন্তু আপোনালোকে নিশ্চয় বেনিফিটেডো হ'ব পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যৰ স্থানৰ মালিক হৈছে মংগল গ্ৰহটো ভাগ্য স্থানত আপোনালোকৰ দৃষ্টি পৰি আছে কেতুৰ দৃষ্টি ভাগ্য স্থানৰ পৰা দ্বাদশত থাকিলে আপোনালোকৰ ইয়াতে শনি গ্ৰহটো মংগল গ্ৰহটো আছে ইয়াতে আপোনালোকৰ দ্বিতীয় ঘৰ যেটো সেভিংছৰ ঘৰ হয় ইয়াতে 13 তাৰিখলৈকে থাকিব তাৰ পিছত মংগল গ্ৰহটো যেতিয়া ভাগ্যস্থানত আহিব তেতিয়া এটা নিউট্ৰেল ৰাশিৰ পৰা দৃষ্টি যেতিয়া দিব শুক্ৰ গ্ৰহটো ৰাশি তুলা ৰাশিত মংগল গ্ৰহটো এটা নিউট্ৰেল বুলি ধৰিব পাৰি বৰ বহুত পজিটিভ নহয় নেগেটিভ নহয় 13 তাৰিখৰ পিছৰ পৰা ভাগ্যৰ পৰা সাপোৰ্টত বৃদ্ধি হ'ব 13 তাৰিখৰ আগৰ সময়ছোৱা বেয়া নহয় কাৰণ মংগলৰ অষ্টম দৃষ্টি আহি আছে এইখিনি সময়ছোৱা চাব যে কেৱল পিতা বা গুৰুজনৰ সৈতে মনোমালিন্য হ'ব পাৰে সেইখিনি অলপ ধ্যান দিব বাকি কোনো ধৰণৰ প্ৰবলেম নাই আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব এতিয়া আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত চালে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত অলপ অধৈৰ্য দেখা দিব পাৰে আপোনালোকে নিজস্বভাৱে মেডিটেশন বা আপোনালোকে ভক্তি কৰিছে ঈশ্বৰ ভক্তি ৰাখিছে বা কিবা ব্ৰত পালন কৰিছে এইবিলাক ক্ষেত্ৰত ভাল কিন্তু আপোনালোকে ধৰিলক বৰ বহুত বেছিকে ধাৰ্মিক ক্ষেত্ৰত ঘূৰি ফুৰিছে সেইটো ক্ষেত্ৰত বৰ এটা ভাল নহয় বৰ্তমান সমস্যা সাৱধানে আপোনালোকে চলিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশিপৰ ঘৰৰ মালিক হৈছে বৃহস্পতি ইয়াতে দৃষ্টিও দি আছে বৃহস্পতিৰ দৃষ্টি বিবাহৰ স্থানতো আছে সো এইখিনি সময়ত আপোনালোকৰ যিসকল প্ৰেমিক বা প্ৰেমিকা হিচাপে সাপোজ অবিবাহিত আছে লাভ ৰিলেশনশিপত আছে কিন্তু বিয়া হোৱা নাই তেওঁলোকৰ কাৰণে বিবাহৰ কথা আগবঢ়াবৰ কাৰণে বহুতেই ভাল সময় যিসকল বিবাহিত আছে তেওঁলোকৰ নিজৰ পতি বা পত্নীৰ সৈতে অলপ কনফিউজন ক্ৰিয়েট হ'ব পাৰে সেইখিনি অলপ ধ্যান ৰাখিব লাগিব কাৰণ বিবাহিত জীৱনত আপোনালোকৰ ইয়াতে ৰাহুৰ স্থিতি আছে আৰু লগতে বৃহস্পতিৰো দৃষ্টি আহিছে লগতে আপোনালোকৰ ইয়াৰ পৰা ৰবিৰো দৃষ্টি আহিছে মাহটোৰ প্ৰথম 15টা দিন ইগো ক্লাছ হ'ব নিদিব অলপ ধ্যান ৰাখিব অলপ কনফিউজন মানে মনৰ কিছুমান সন্দেহ ভাবৰ কাৰণে কাজিয়া পেচাল যাতে নহয় সেইখিনি অলপ ধ্যান ৰাখিব যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে ভালে মংগলৰ দৃষ্টি আৰম্ভণিতে আছে তাৰ পিছত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টিও আছে কিন্তু লগতে শনিৰ দৃষ্টিও আহিছে শনিৰ দৃষ্টি আহিলে কি হয় মানুহৰ মনত বিৰক্তি ভাৱ আহে কিছুমান তাৰ মানে বিষাদাত্মক চিন্তা আহে যে এই ৰিলেশনশিপটো আৰু নাৰাখো এনেকুৱা ধৰণৰ কিছুমান আপোনালোকৰ কনফিউজন ক্ৰিয়েট হৈ পেলাই প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে সো অলপ ধ্যান ৰাখিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে আপোনালোকৰ সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো ইয়াতে আছে মংগল গ্ৰহটোৰ দৃষ্টি বুদ্ধি স্থানত আছে 13 তাৰিখলৈকে সো 13 তাৰিখলৈকে যথেষ্ট ভাল বুলি ক'ব পাৰি অলপ অধৈৰ্যটো এৰাই চলিব এইটো ঘৰত বৰ্তমান কোনো পাপগ্ৰহৰ এছ'চিয়েচন হোৱা নাই আৰু শুভ গ্ৰহৰো দৃষ্টিও অহা নাই তো মংগল গ্ৰহটো যেতিয়া পৰাক্ৰমৰ ঘৰত যাব 13 তাৰিখৰ পিছত তেতিয়া অলপ বেছি কষ্ট কৰিব লাগিব ঘৰুৱা পৰিৱেশটো অলপ তনাতনিৰ সৃষ্টি হৈ থাকিব পাৰে মানে আপুনি পঢ়িবৰ কাৰণে যেটো এটা উপযুক্ত পৰিৱেশ নাপাব পাৰে সো আপোনালোকে নিজে টাইম টেবুল বনাই হলেও পঢ়িব লাগিব উচ্চ শিক্ষাৰ ঘৰত বৃহস্পতিৰ দৃষ্টি বহুতেই ভাল ৰিসাৰ্চ বা অকাল্ট সায়েন্সেস ৰিলেটেড যদি ষ্টাডিজ কৰি আছে হেতু ক্ষেত্ৰতো ভাল বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰত আছে সো ফাইনান্সিয়েল ষ্টাডি বা জুডিশিয়েল বিভাগত যদি আপোনালোকে পঢ়িব বিচাৰি আছে বা আপোনালোকে বেংকিং সেক্টৰৰ বা আপোনালোকে যদি এমবিএ পঢ়ি আছে যে ফাইনান্স আপোনালোকে মেজৰ লৈছে এইবিলাক ক্ষেত্ৰত আপোনালোকৰ কাৰণে বহুতেই ভাল দেখা গৈছে আজিৰ এই ভিডিওটোত আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে সেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ